চব ল'ৰা নহয়, কিছু যোনখিনি মিডিল ক্লাছ যেনেবা মোৰ ঘৰৰ নিচিনাকে বেলেগ আছে, সিহঁতে গম পায় যে ল'ৰা মানুহৰ জীৱনটো কিমান মানে কঠিন। তাকে আৰু হাই হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ আপোনালোক সকলোৰে? ভাল, মোৰ খবৰ ভাল। আৰু আপোনালোকে চাই আছে ৰাজদ্বীপ ব্লগ, আৰু ৰাজদ্বীপ ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। কেমেৰাটো লেতেৰা লাগিছে, মই মোহাৰি দিছোঁ ৰ'ব। তই ভাবি যাব পাৰি কি খাই আছে বুলি। মই খাই আছোঁ বগৰী। কেলে আশ্চৰ্য দাই কৈছিলে ন, পকা কঁঠাল গোন্ধাব, তাকে ক'লে সৰু সৰু গুটি গুটি শাল মইনা ওলাব। সেনেকৈ আৰু বতৰৰ ফল বতৰত খাবা বুলি কৈছিলে যে, সেইকাৰণে মই বতৰৰ ফল বতৰতে খাইছোঁ আৰু বগৰী, হয় নাই? समझ रहे हो आप समझ रहे हो। মই গৈছোঁ ভাইটিক আনিবলৈ, ভাইটিক মানে লৈ আহোঁগৈ স্কুলৰ পৰা। অটত যাম, তো আপোনালোকক দেখাওঁ, ব'লক আৰু চাই থাকক নে কি কয়। তো গাইজ, মই একদম মানে ভাল সময়তে আহি পাইছোঁ, একেবাৰে ছুটিও দিব লৈছে আৰু ময়ো মানে ধুনীয়াকৈ আহি পাই গ'লোঁ। সেইফালে ল'ৰা ছোৱালীও আহি আছে লাহে লাহে, আৰু ময়ো মানে ছুটি দিলে আৰু গাইজ ধুনীয়াকৈ আমিও আহি মেলি অটত বহিলোঁ। এইফালে ল'ৰা ছোৱালীবিলাকো এখন পোৱালীবিলাক বহিছে, আৰু ময়ো এইফালে বহি দিছোঁ আৰু সৰু ল'ৰা আগতে। ঘৰ ৰাস্তাটো আহি পাই গ'লোঁ গাইজ, এতিয়া বৰ্তমান ঘৰ ৰাস্তাটো। A few moments later. ঘৰ আহি পাই গ'লোঁ বৰ্তমান, একদম মুখ ধুই ফ্ৰেছ হ'লোঁ। কেলৈ গা ধুইছিলোঁ ৰাতিপুৱা, তো এতিয়া অকণমান দাইল অলপ বনাইছোঁ, তো সেইখিনি অকণমান মানে তেল মাৰিব আছে। মানুহক তেল নামাৰোঁ, সেইকাৰণে দাইলকে তেল মাৰোঁ আৰু দেই, তেল মাৰি লওঁ। A few moments later. মই ভাত চাত খালোঁ, একেবাৰে তেল চেল মাৰিলোঁ মানে দাইলখিনি, আৰু তাৰপিছত এতিয়া যাওঁ মানে চাউল আনিবলৈ। কণ্ট্ৰলত কেলেকি চাউল দিছে, মই যোৱা হোৱা নাই, মোক যাবলৈ কৈ আছে। তো আজি চাইকেলখনলৈ লৈ যাওঁ আৰু চাউলখিনি লৈ আহোঁগৈ নে কি কয় আৰু, ব'লক লৈ আহোঁগৈ নে কি, ব'লক মোৰ লগতে। অকল এটা গানে আহে, মানে সেইটো কি গান গম পায়নে? আমিতো সৰু মানুহ সৰু হৈ থাকিম, ফটাকা গজতেই সপোনবিলাক আঁকিম, মিঠা চাল মাৰি নিদিওঁ নিজক ফাঁকি, জেপত টকা নাথাকিলেও সপোন বহুত বাকী, আমিতো সৰু মানুহ সৰু হৈ থাকিম। মামা হয়, মামা মামা জয়, মামা জয়। তো গাইজ, কণ্ট্ৰল দোকানত আহি অলপ দেৰি ৰখি আছোঁ। মেইন কথা মানুহজন অহা নাই, সেইকাৰণে অলপ দেৰি ৰখি দিছোঁ মানে, বুজিছেনে গাইজ? A few moments later. তো গাইজ, ইমান ঠাণ্ডাখনত এতিয়া মই ঘৰলৈ গৈ আছোঁ, পথাৰৰ একদম মানে মাজে মাজে, আৰু আমাৰ ঘৰ ৰাস্তাটোতো গম পায়, মাজে মাজে যাওঁ। তো দেখিছেনে, মই এক টাইমো মানে ৰখিবলৈ বহিবলৈ খাবলৈও টাইম পোৱা নাই। পোৱালীক আনিলোঁ, পোৱালীক অনাৰ পিছত ভাতত দাইল এইবিলাক তেল মাৰি ভাত খালোঁ, অলপ দেৰি বহিলোঁ, 2 মিনিট আকৌ গ'লোঁ চাইকেল লৈ। এতিয়া ঠাণ্ডাখনত চুৱেটাৰ এটা পিন্ধা নাই। বহুতে যে কয় তহঁতৰ ল'ৰা মানুহ জীৱন বহুত সহজ, তহঁতৰ ল'ৰা মানুহ একো টেনশ্যন নাথাকে, তো সিহঁতক মই এটা কথাই ক'ম, তোমালোকে আচলতে নাজানা যে ল'ৰা মানুহ জীৱনত কিমান কষ্ট, কি কি যন্ত্ৰণা থাকে। আচলতে মানুহখনে ভাবে ল'ৰা মানুহ জীৱন বহুত সহজ, বহুত বহুত কিবা কিবি হৈ যায়, কিন্তু ল'ৰা মানুহ জীৱন সহজ নহয়। ল'ৰা এটা জেগাত থাকিলেহে ল'ৰাটোৰ কথা বুজি পাব। এইটো নকওঁ যে ছোৱালী মানুহ জীৱনটো মানে সহজ নহয় বুলি, ছোৱালী মানুহ জীৱনটো বহুত কঠিন, কিন্তু এটা ল'ৰা মানুহ জীৱন ন বহুত বেছি কষ্ট। সেইটো এতিয়া পস্তাই বুলি কোৱা নাই, সেইটো জন্ম হোৱাৰ পৰা কষ্ট বুলিয়ে ক'ব লাগে আৰু নিয়মমতে। কেলে মই এজন দুখীয়া ঘৰৰ ল'ৰা, মই গম পাওঁ ল'ৰা মানুহৰ জীৱনটো কেনেকুৱা, গম পাইছানে? সেইবুলি চব ল'ৰা নহয়, যোনখিনি মিডিল ক্লাছ যেনেবা মোৰ ঘৰৰ নিচিনাকৈ বেলেগ আছে, সিহঁতে গম পায় যে ল'ৰা মানুহৰ জীৱনটো কিমান মানে কঠিন। তাকে আৰু A few moments later. ঘৰ আহি পাই গ'লোঁ, একদম মুখ চুখ ধুই আৰু চাহ পাতি দিছোঁ, মানে চাহ খাব লাগিব, এতিয়া টাইমো হৈ গ'ল বহুত। তো আজিৰ ভিডিঅ'টো ইমানতে আছে। যদি মোৰ আজিৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো মাৰি দিব, আৰু নতুন ভিডিঅ'ত লগ পাম। তো আজিলৈ তেন্তে বাই বাই, আৰু মোৰ ভিডিঅ'বিলাক সকলোৱে চাই থাকিব আৰু লাইক চাইক কৰিব।
আৰু এতিয়া যোনখিনি নতুনকৈ আহিছে সিহঁতি ছাবস্ক্ৰাইব নাই কৰা আপোনালোকে গম পাওঁ, সেইকাৰণে ছাবস্ক্ৰাইব এটা কৰি কিনাৰত থকা বেল আইকন দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ সোনকালে চাব পাব। কিন্তু এতিয়া মানে আজিৰ ভিডিঅ'টো ইমানতে আছিলে, বেছি দীঘল নকৰিলোঁ। আৰু মই এতিয়া এডিট কৰিব লাগিব, মানে আৰু এটা ব্লগ আছে সেইটো এতিয়া আজি আহিব। আৰু আজি মানে এইটো ভিডিঅ' কেতিয়া আহিব সেইটো কি ঠিক, আৰু মই অলপমান সুস্তি হৈছোঁ মানে ভিডিঅ'বিলাক বনাবলৈ, সেইকাৰণে। আৰু ভিডিঅ' বহুত পৰি আছে মোৰ বনাবলৈ, তাকে আৰু হ'ব দিয়ক, বাই বাই।